কবিতাৰ শিৰোনাম চিনাকি হৈও অচিনাকি। কথা ধৃতিদীপ্ত ৰয় আৰু কণ্ঠ লিটন দাস। মই যে তোমাৰ চিনাকি অচিনাকি, যাৰ স্পৰ্শই তোমাৰ মনত সদায় আবেগৰ ঢৌ তোলে। সেই ঢৌ ৰাখিত যে তুমি মতলীয়া হোৱা, যাৰ দৰ্শনে তোমাক সদায় আনন্দিত কৰে, এক নতুন আবেগ আনে। সেই আবেগত যে তুমি বিবেকহীন হোৱা, যাৰ লগত তুমি প্ৰায়েই মনৰ কথাবোৰ ব্যক্ত কৰা, সেই কথাবোৰত যে লুকাই থাকে তোমাৰ মনৰ গোপন প্ৰেম। সেই প্ৰেমৰ বৰষুণত আৰু কিমান তিতা। এতিয়া দেখিছা জ্বৰত ভুগিছ, প্ৰেমৰ জ্বৰত। সেয়া ময়ো বুজি পাওঁ, তুমিও বুজি পোৱা। আমাৰ দুয়োৰে মনত দূৰে প্ৰতি লুকাই থকা গোপন প্ৰেম, কিন্তু তুমিহে প্ৰকাশ কৰিবলৈ চেষ্টা নকৰা। কিমান লুকুৱাবা? ইয়াই নিভাঁজ সত্য আৰু শুদ্ধ। প্ৰকাশ কৰা এইবাৰ, মই যে তোমাৰ সেই চিনাকি হৈও অচিনাকি হৈ থকা প্ৰেম।